আজি আমি জাতীয় বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰথম পাঠ দশমিক পদ্ধতিৰ সংখ্যা আৰু ৰোমান সংখ্যাৰ আন্তৰ্জাতিক পদ্ধতিৰ পৰ্যায়ৰ বিষয়ে আলোচনা কৰিম আৰু অনুশীলনী 1 এৰ কেইটামান অংক আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেৰাহে চাই যাব যাতে ভালকৈ বুজি পায় আৰু ভিডিঅ'টো লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱী সকলৰ ওচৰত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো সাবস্ক্ৰাইব কৰিব যাতে মোৰ নতুন নতুন ভিডিঅ' সহজে পাই যায়। এতিয়া আমি অংকলৈ আৰম্ভ কৰোঁ। আন্তৰ্জাতিক পদ্ধতি। আন্তৰ্জাতিক পদ্ধতিত চাৰিটা পৰ্যায় আছে। এটা হৈছে একক পৰ্যায়, আৰু এটা হৈছে হাজাৰ পৰ্যায়, আৰু এটা হৈছে মিলিয়ন, তাৰ পিছত বিলিয়ন, আৰু আছে ট্ৰিলিয়ন। এতিয়া আমাৰ পঞ্চম শ্ৰেণীত সিলেবাসত চাৰিটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰা হৈছে। মই চাৰিটা পৰ্যায়ৰ বিষয়ে আলোচনা কৰি আছো। এতিয়া একক পৰ্যায়ত ইয়াত চাৰিটা স্থান আছে। এককত ইয়াত একক, দশক, শতক, ইয়াত তিনিটা স্থান আছে একক পৰ্যায়ত। আৰু হাজাৰ পৰ্যায়ত আছে তিনিটা স্থান, হাজাৰ, 10,000, 1,000। মিলিয়নত আছে তিনিটা স্থান, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন। আৰু বিলিয়নত আছে বিলিয়ন, 10 বিলিয়ন, 100 বিলিয়ন। এতিয়া এককত আছে এটা অংক, দশকত আছে দুটা অংক, শতকত আছে তিনিটা অংক, 1, 0, 0। এনেকৈ হাজাৰত আছে চাৰিটা অংক, 10,000ত আছে পাঁচটা অংক, 1,000ত আছে ছটা অংক, মিলিয়নত আছে সাতটা অংক, 10,000ত আছে 10 মিলিয়নত আছে আঠটা অংক, 100 মিলিয়নত আছে নটা অংক, বিলিয়নত আছে 10টা অংক, 10 বিলিয়নত আছে 11টা অংক, 100 বিলিয়নত আছে 12টা অংক। এতিয়া আমি এটা সংখ্যা ললো ডাঙৰ। এতিয়া এই সংখ্যাটো যদি আমি পঢ়িবলৈ যাওঁ, মিলিয়নত আমি লিখিবলৈ যাওঁ, বিলিয়নত আন্তৰ্জাতিক পদ্ধতিত যদি আমি লিখিবলৈ যাওঁ কেনেকৈ, যে একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 1 বিলিয়ন, 256 মিলিয়ন, 545,198। তাৰপিছত এইখিনি হ'ল তাৰ অনুশীলনী 1 এৰ এটা অংক ললো, যে তলৰ সংখ্যা কেইটা ভাৰতীয় পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। ইয়াৰ নম্বৰ অংকটো ললো আমি। ইয়াত আছে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 4,83,745। এতিয়া ভাৰতীয় পদ্ধতিৰ পৰ্যায় যোৱা ক্লাছত আমি আলোচনা কৰিছো। তাততো চাৰিটা পৰ্যায় আছিল। এটা হৈছে একক পৰ্যায়, আৰু এটা আছিল হাজাৰ পৰ্যায়, আৰু এটা আছিল লাখ পৰ্যায়, আৰু এটা আছিল কোটি পৰ্যায়। এতিয়া আমি ইয়াত আৰু স্থানখিনি আমি এতিয়া লিখিছো ইয়াত, যেহেতু ইয়াত কৈছে পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। একক, দশক, শতক এটা পৰ্যায় আছিল। তাৰপিছত হাজাৰ, অযুত, লাখ, হাজাৰ, অযুত, লাখ, নিযুত, কোটি, 10 কোটি, 100 কোটি, এনেকৈ আহি থাকিব। এতিয়া ইয়াত আছে 5, এককৰ ঘৰত 5 লিখি দিলো, দশকৰ ঘৰত আছে 4 লিখি দিলো, শতকৰ ঘৰত আছে 7 লিখি দিলো। তাৰপিছত হাজাৰ পৰ্যায়ত আছে, ইয়াত আছে দুটা, হাজাৰ পৰ্যায়ত দুটা আছে, এটা আছে হাজাৰ, তাৰপিছত অযুত, ইয়াত হাজাৰত 3 আছে, অযুতত আছে 8। তাৰপিছত লাখ পৰ্যায়তো দুটা আছিল, ইয়াত অনলি 4 আছে, আমি লাখত 4 বহাই দিলো। 1 নম্বৰ অংক হৈ গ'ল। এতিয়া 2 নম্বৰ অংকত আছে তলৰ সংখ্যা কেইটা আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰা। তেনেকৈ এতিয়া আন্তৰ্জাতিক পদ্ধতিৰ পৰ্যায় আমি অলপ আগত আলোচনা কৰিছো এইটো ক্লাছতে। এতিয়া আন্তৰ্জাতিক পদ্ধতি এটা সংখ্যা আছে, ইয়াত দিছে যে ই নম্বৰ সংখ্যাটো ডাঙৰ এটা সংখ্যা ললো। ই নম্বৰ একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন, 1 বিলিয়ন, 256 মিলিয়ন, 545,198। এই অংকটো আমি আন্তৰ্জাতিক পদ্ধতিৰ স্থানমান তালিকাত প্ৰকাশ কৰিম। এতিয়া আমি ইয়াৰ স্থানখিনি লিখিলো, একক, দশক, শতক, হাজাৰ, 10,000, 1,000, মিলিয়ন, 10 মিলিয়ন, 100 মিলিয়ন, বিলিয়ন। এই স্থানখিনি আমি লিখিলো। এতিয়া এককত আছে 8, এককৰ ঘৰত 8, দশকৰ ঘৰত 9, শতকৰ ঘৰত 1।
এই প্ৰথম একক পৰ্যায়খিনি হ'ল এতিয়া তাৰ পিছত আহিল হাজাৰ পৰ্যায় হাজাৰ পৰ্যায়ত আছে ইয়াত আছে 5 তাৰ পিছত আছে 10,000ত আছে 4 10,000ত আছে 5 আকৌ হাজাৰ পৰ্যায় গুচি গ'ল তাৰ পিছত আৰু এটা পৰ্যায় আছিল মিলিয়ন মিলিয়নতো তিনিটা স্থান আছিল এতিয়া তিনিটা মিলিয়ন 10 মিলিয়ন 1 মিলিয়ন এতিয়া 6 আছে ইয়াত আছে মিলিয়নত তাৰ পিছত 10 মিলিয়নত আছে 5 আৰু 1 মিলিয়নত আছে 2 আৰু বিলিয়ন ইয়াত বিলিয়নত আছে কি 1 আছে কিন্তু বিলিয়নতো কেইটা পৰ্যায় আছিল বিলিয়নতো তিনিটা পৰ্যায় আছিল বিলিয়ন 10 বিলিয়ন 1 বিলিয়ন আমাৰ ইয়াতে আছে ইয়াত 1 আছে আমি এটা লিখি দিলো আৰু যদি থাকে আমি বঢ়াই গৈ থাকিম একদম ট্ৰিলিয়নলৈকে আমি গৈ থাকিব পাৰিম কিন্তু আমাৰ সিলেবাসত আছে বিলিয়নলৈ এইখিনি আৰু বাকি অংকখিনি আছে 1ৰ আৰু 4টা অংক আছে আৰু 2 নম্বৰৰ আৰু 4টা অংক আছে আপোনালোকৰ ভাই ভণ্টিসকলক সেইখিনি কৰিবলৈ ক'ব থ্যাংক ইউ